আমাৰ পুলিচৰ দোষ কি? মই সদায় ট্ৰেফিকত যাওঁতে মই চাই থাকো যে যদি মুখ্যমন্ত্ৰীৰ গাড়ীৰ সন্মুখত ডাঙৰ গাড়ী এখনে খুন্দা মাৰিব খোজে পুলিচজনে হুইসেল মাৰে আৰু যদি ৰিক্সাৱালাজনে যদি খুন্দা মাৰিব খোজে ৰিক্সাৱালাজনক লাঠি মাৰে আৰু যিজনে লাঠি মাৰে তেওঁৰ দেউতাকো হয়তো কোনোবা ৰিক্সা চালকে আছিল ঠেলা চালকে আছিলে বা কৃষি কৰি নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰা এজন ব্যক্তি আছিল সেইকাৰণে মই পুলিচত কাম কৰা যি ল'ৰা ছোৱালী আজি পুলিচত যাব জীৱনত কেতিয়াও দুখীয়া মানুহৰ ওপৰত লাঠি নচলাও বুলি প্ৰতিজ্ঞা কৰিব লাগিব আমাৰ পুলিচৰ দোষ কি মই সদায় ট্ৰেফিকত যাওঁতে মই চাই থাকো যে যদি মুখ্যমন্ত্ৰীৰ গাড়ীৰ সন্মুখত ডাঙৰ গাড়ী এখনে খুন্দা মাৰিব খোজে পুলিচজনে হুইসেল মাৰে আৰু যদি ৰিক্সাৱালাজনে যদি খুন্দা মাৰিব খোজে ৰিক্সাৱালাজনক লাঠি মাৰে আৰু যিজনে লাঠি মাৰে তেওঁৰ দেউতাকো হয়তো কোনোবা ৰিক্সা চালকে আছিল ঠেলা চালকে আছিলে বা কৃষি কৰি নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰা এজন ব্যক্তি আছিল সেইকাৰণে মই পুলিচত কাম কৰা যি ল'ৰা ছোৱালী আজি পুলিচত যাব জীৱনত কেতিয়াও দুখীয়া মানুহৰ ওপৰত লাঠি নচলাও বুলি প্ৰতিজ্ঞা কৰিব লাগিব